হেল্ল' ফ্ৰেণ্ড, মই অৰূপ। আপোনালোকে চাই আছে অৰূপ জ্যোতি ব্লগ। ভিডিঅ'টো আচলতে বিহুদিনা ডাউনলোড কৰিব পৰা নহ'লে দুদিনৰ পাছত ভিডিঅ'টো কৰিছোঁ। গতিকে ভিডিঅ'টো খুব ভাল পাব। গোটেই গাঁৱৰ পৰিৱেশটো দেখাইছোঁ। আচলতে বিহুত গাঁৱৰ সমাজে কেনেকুৱা ধৰণৰ বিহু পালন কৰে। গতিকে ভিডিঅ'টো প্ৰথম বা শেষলৈ স্কিপ নকৰাকৈ চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া চাহ খাইছোঁ, আমাৰ পক্ষীয়ে খাইছে। ৰাতিপুৱা চাহ আৰম্ভ হৈছে। গতিকে তাৰ পাছত আমি কাতি বিহুৰ তুলসী ভেটি বনাম। গতিকে আপোনালোকক চাই থাকিব ভিডিঅ'টো প্ৰথম বা শেষলৈকে। গাঁৱৰ এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। দেউতা ব'লা আকৌ তুলসী ভেটি বনাবলৈ মাতি আনোগে। হেল্ল' ফ্ৰেণ্ড, আজি কাতি বিহু। কাতি বিহু সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আমি এই চেনেলৰ যোগেদি অসমবাসী সকলোৱে কাতি বিহু শুভেচ্ছা জনাই আছোঁ। তুলসী পুলি ৰুবৰ কাৰণে মাটি আনিবলৈ যাওঁ। লগত আমাৰ আছে পক্ষী বাল্টিং চাল্টিং লৈ ওলাইছে আৰু মই কোৰ লৈ ওলাইছোঁ। আজি অলপ চিষ্টেমটো বেলেগকৈ বনোৱা হৈছে। আগতে ইটা দি বনোৱা হয়, এইবাৰ চকাৰ টায়াৰ দি বনোৱা হৈছে। কেনেকুৱা হয় দেখা যাওক। দেখাত ভালেই লাগিছে। মুচি কাচি লওঁ, তাৰপিছত গম পোৱা যাব কেনেকুৱা। তুলসী পুলি আনিবলৈ গৈছে পক্ষী। তুলসী পুলি আনিব, তাৰপিছত তুলসী পুলি অনাৰ পিছত আমি ৰুমগৈ তুলসী পুলি। পক্ষীয়ে এতিয়া তুলসী পুলি লৈ পালেহি। এতিয়া প্ৰথমে আমি তুলসী ভেটিত আচলতে তুলসী পুলি ৰুম। তাৰপাছত আমি যাম ধানৰ পথাৰলৈ ধান চাবলৈ। গতিকে এফালৰ পৰা সকলো আপোনালোকক দেখাই যাম, চাই গৈ থাকিব। বলক। আমাৰ তুলসী ভেটি হৈ গ'লগৈ আৰু সন্ধ্যা লগা আমি ইয়াতে প্ৰসাদ দিম। গতিকে সকলোকে নিমন্ত্ৰণ কৰিছোঁ, আহিব দেই। আজি আচলতে কাতি বিহু, আৰু এই কাতি বিহুৰ দিনাখন খেতিৰ পথাৰ চোৱাৰ এটা নিয়ম আছে। গতিকে ময়ো খেতি পথাৰ চাবলৈ আহিছোঁ। গতিকে এইটো এটা পৰম্পৰা চলি আছে। কাৰণ বিহুৰ দিনাখন আচলতে খেতি পথাৰডৰা চাবগৈ লাগে। গতিকে ব'লক খেতি পথাৰডৰা অলপ চাই। সেউজীয়া ধৰণী ধুনীয়া, খুব সুন্দৰ, দেখি ভাল লাগিছে।
কাতি বিহু বুলি নামঘৰত সকলো ৰাইজ একত্ৰিত হৈ এভাগী শৰাই আগবঢ়াইছে, গতিকে তালৈ ওলাইছোঁ। তাৰ পাছত আকৌ ঘৰলৈ আহিম, ঘৰত আপোনালোকক দেখাম কাতি বিহুৰ সকলো সামৰি আজি সকলোবোৰ গাঁৱৰ পৰিৱেশ দেখাম, গতিকে চাই থাকিব। ব'লক নামঘৰলৈ যাওঁ। ভাগৱতৰ মূৰতি তেনে ব্ৰহ্মাৰ যদি কেজুবাৰী বিদান যত্ৰী সুসমস্যা কলগছৰ আচলতে সৰু টুকুৰা টুকুৰি কৰি আমি চাকি জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াচক তেনেকৈ টুকুৰা টুকুৰি কাটি লৈছোঁ। তাৰপিছত এইবিলাক জেওৰা খৰিত আচলতে ভৰাই পেলাই আমি চাকি দিবলৈ ব্যৱহাৰ কৰোঁ। গতিকে যিটো খাবলৈ অনা কলপুলিটো আচলতে যিটো আমি পচলা বুলি কওঁ, সেইটো টুকুৰা কাটি লওঁ। সেইটো কাটি মেলি শেষত ইয়াত লগাই দিওঁ, এনেকৈ সেইদৰে চক হেৰিয়া ইয়াত লগাই পেলাই আমি পুতি দিওঁ মাটিত, আৰু তাত আমি চাকি লগাই দিওঁ। গতিকে খুব আচলতে সহজ বুদ্ধি গাঁৱৰ সমাজত কৰে। চবৰে ছিষ্টেমবোৰ বেলেগ বেলেগ, আমি আচলতে এনেদৰে ব্যৱহাৰ কৰোঁ। তলে তলে নিজ পৌচৰে